স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। মই চম্পা গগৈয়ে। বন্ধু বান্ধৱীসকল, আমাৰ ঘৰলৈ আজি এজন ইউটিউবাৰ আহি আছে। এতিয়া মোক ফোন কৰিছে, বোলে চম্পা বা ধৰক কোনডোখৰত আছে এনেকৈ কৰি পিনি সুধিলে। তাৰপিছত মই বিদায় দিলোঁ। আহি আছে তেওঁৰ কাৰণে। এতিয়া ৰৈ আছোঁ মই। তেওঁ যে ৰাস্তাটো চিনি নাপায়, সেইকাৰণে ৰখি আছোঁ। মোক আজি ইমান বেয়া লাগিছে, ঘপককৈ আহিছোঁ বুলি কৈ দিছে আৰু ৰখি আছোঁ তেওঁৰ কাৰণে। এতিয়া কোন আহিছে মোৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভাল লাগিব। আপোনালোকৰ মাজৰে এজন তেওঁ পৰিচিত মানুহে হ'ব। কোন আহিছে ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব দেই। এয়া বন্ধু বান্ধৱীসকল, এতিয়া তেওঁলোকে যাবলৈ ওলাইছে আৰু চাহ তাহ খালে। সেইখিনি ইমান কৰিবলৈ নহ'ল, ইমান খপজপ কৰিছে সিহঁতি। চাহ তাহ পটাপট বনাই পানি আৰু খাবলৈহে দিছোঁ, যাওঁ যাওঁ কৰি আছে। আৰু এয়া মই বিহু বুলি আৰু তেওঁলোকক অকণমান হেৰি কৰিছোঁ আৰু কিবা এটা দিছোঁ আৰু সিহঁতি আকৌ সেইটোকে ভিডিঅ' কৰিছে। ভাল লাগিলে অহাৰ বাবে। তাকে আৰু এনেকৈ কৰি আহিলে যে সেয়াই বহুত বহুত ধন্যবাদ। যা যোগাৰ কৰিবলৈ একোৱেই নাপালোঁ, ভাত পানী তেওঁলোকে যোৱাৰ ব্যৱস্থা কৰিলেই। আৰু এতিয়া আমি সকলোৱে একেলগে আৰু ফটো একপিকে মাৰোঁ বুলি ভাবিছোঁ। আৰু এয়া মাৰি আৰু এতিয়া তেওঁলোক আৰু পদূলিমুখলৈকে বিদায় দিবলৈ গৈছোঁ। তেওঁলোকে গ'লগৈ এতিয়া। আৰু এয়া দেখিছে, এয়া ছজিনা ফুল। ইয়াকে আজি কালি আনি থৈছিলোঁ। ইয়াকে এতিয়া বনাম, তাকে আপোনালোকক দেখালোঁ কেনেকৈ বনাম, কি কৰিম, কেনেকৈ খাম। কামৰ মাজতে আমি এইখিনি কৰি আছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে খাই নাই ছজিনা ফুল খাব। ছজিনা ফুল এতিয়া বসন্ত বেমাৰৰ কাৰণে ছজিনা ফুলটো খাব লাগে। আৰু ডিম লাগে, হাঁহৰ ডিমৰ লগত খাব লাগে। আমাৰ এতিয়া হাঁহৰ ডিম নাই, দোকানৰ পৰা আনি থৈছোঁ, সেয়াৰ লগতে বনাম। আৰু এয়া কামৰ মাজতে দেখিছেনে, মই কামৰ মাজতে এইখিনি কৰি আছোঁ। আৰু এইফালে আমাৰ দুটা পশু পৰি আছে, সিহঁতকো চৰাই আছোঁ। আৰু এইটো বাল্টিং দেখিছে নহয়, এইবোৰত মই পানী দি আছিলোঁ। এইবোৰত পানী দিছোঁ, ঘৰ বনাই আছোঁ। ইয়াকে আৰু এতিয়া খাবৰ কাৰণে এইখিনি যোগাৰ কৰি লৈছোঁ। আৰু এয়া তেল ঢালি দিছোঁ। এতিয়া তেল ঢালি বনাই লওঁ, গৰম হৈয়ে আছে তেল কেৰাহীত। আৰু টং টং ৰচুন পিঁয়াজ দি দিছোঁ। আৰু এয়া ছজিনা ফুল, আলু গুটি মিহি মিহিকৈ কাটি আৰু ইয়াৰ লগত মিলাই দি দিছোঁ, ভাজি দিওঁ। এতিয়া আজি আমি ছজিনা ফুল ভাজিছোঁ। ছজিনা ফুল খাবলৈ বহুত ভাল লাগে। এতিয়া কামৰ মাজতে এইখিনি কৰি দিছোঁ। আৰু নিমখ দি দিছোঁ, জানেই আৰু সকলোৱে দিছোঁ। আৰু অকণমান দি দিছোঁ। আৰু ইয়াত এতিয়া অলপমান মছলা দি দিছোঁ। মিট মছলা অকণমান দি দিছোঁ। এতিয়া ইয়াত আজি যিহেতু মাছ মাংস একো নাই, ডিমৰ লগত খাম যেতিয়া অকণমান আৰু ভালকৈ বনাই লৈছোঁ। আৰু খাবলৈ মন যায় দিয়ক কেতিয়াবা মছলা, সদায় দিনে নাখাওঁ। আৰু আজি খাম। আৰু কি মজা কি মজা মৰমৰে মইনা, এইখিনি গোটেইখিনি দিয়ে দিওঁ। আৰু জলকীয়া নিদিওঁ নহয়, শেষ কৰি দি দিলোঁ। আৰু মজা মজা ৰং মজা। আলুখিনি সিজিছে। আৰু এতিয়া ইয়াত কি ডিম চাই থাকক। আমাৰ হাঁহৰ ডিম নাই, এতিয়া দোকানৰ পৰা অনা ডিমকে দি দিছোঁ। আৰু এতিয়া ঠাককৈ কাট
হেৰি হ'ব লাগে যে কোনে কোনে কাট খোৱা নাই বেয়া হ'ব। সানি দিছোঁ আৰু এতিয়া সিজি যাব আৰু এইখিনি নমাব পৰা হৈ গ'ল আৰু এতিয়া আমি সুন্দৰভাৱে খাবলৈ ল'ম আৰু পৰিৱেশন কৰিম আৰু এতিয়া নমাই থৈ দিলোঁ। এতিয়া চব্জি হেৰি বনাই হৈ গ'ল আৰু এতিয়া ভাত খাবলৈ লৈছোঁ। ভাত খাই লওঁ, এইপিনে খাই আছে পূৰা। নতুনকৈ অহা বন্ধু বান্ধৱীসকলে নাজানে নহয় আমাৰ ঘৰ বনাই আছোঁ যে আমি এতিয়া এইটো আৰু এনেই আৰু জুই ধৰিবৰ কাৰণে এনেকৈ বনাই লৈছোঁ দেই। ইয়াত ধান থৈছোঁ, ইয়াতে আমি এতিয়া খাওঁ আৰু হয়তো হোৱাগৈ নাই, হ'ব আৰু পিছত, নহ'লে নতুনখিনিয়ে নাজানে যে বন্ধু বান্ধৱীসকল। এতিয়া খাই লওঁ ভাতখিনি আৰু আমি খাই লওঁ। মজা আছে চজিনা ফুল, বহুত মজা লাগে খাবলৈ, ধুনীয়াকৈ খাই লওঁ। এতিয়া কাম আছে অলপমান, গাঁৱলীয়া মানুহ ন, এনেকৈ খাই লৈছোঁ। অমিতা ভাজি দিছোঁ আৰু দালি একেলগে দি কৰি আৰু আকৌ এইখিনি চজিনা ফুল এনেকৈ ভাজি খাইছোঁ। সৰহকৈ হ'লে মানে বেয়া লাগে যে, সেইকাৰণে অলপ অলপকৈ ৰাতিপুৱা সাঁজটো এনেকৈ খাই লৈছোঁ। আৰু খাই লৈ আৰু পিছৰখিনি আপোনালোকে চাই থাকিব।